বন্ধুসকল, আজি আপোনালোকে জানি আচৰিত হ'ব যে বিবাহিত মহিলাক ল'ৰাবোৰে কিয় বেছি পচন্দ কৰে। বিভিন্ন তথ্যৰ পৰা সেইটো কথা গম পোৱা গৈছে। গতিকে আজি আপোনালোকক এই ভিডিঅ'টোত তেনেকুৱা 4টা কাৰণ কম, আহক জানি লওঁ। তো নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ স্বাগতম জনাইছোঁ আজিৰ এটি বিশেষ ভিডিঅ'লৈ। গতিকে ভিডিঅ'টো কোনো স্কিম নকৰাকৈ এখৰলৈকে চাই দেখিব। তো বলক সময় নষ্ট নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথমটো কাৰণ হৈছে আত্মবিশ্বাস বেছি হোৱা, অৰ্থাৎ ছিংগল ছোৱালীবোৰতকৈ বিবাহিত মহিলাসকলৰ আত্মবিশ্বাস বেছি হয় আৰু ই সহজে পুৰুষসকলক আকৰ্ষণ কৰিব পাৰে। বিবাহিত মহিলাসকলে যিকোনো সমস্যাকে এলাৰঙে অতিক্ৰম কৰিবলৈ সাহস পায় তথা এই সমস্যাবোৰ সমাধান উলিয়াবলৈ যথেষ্ট সাহসী আৰু আত্মবিশ্বাস হয়, যাতে পুৰুষসকলে তেওঁলোকৰ প্ৰতি বেছি আকৰ্ষণ হয়। দ্বিতীয়তে, বিবাহিত মহিলাসকলে ছিংগল ছোৱালীবোৰতকৈ বেছি কেয়াৰিং হয়, যিটো সহজে পুৰুষসকলে আকৰ্ষণ কৰিব পাৰে। তৃতীয়তে, বিবাহিত মহিলাসকলৰ হৰমন চেঞ্জ হোৱাৰ বাবে শাৰীৰিক গঠন চেঞ্জ হয় আৰু এই শাৰীৰিক গঠন চেঞ্জ হোৱাৰ বাবে পুৰুষসকল সহজে আকৰ্ষিত হয়। চতুৰ্থত, তেওঁলোক দায়িত্ব গ্ৰহণ কৰা স্বভাৱ, হঠাৎ তেওঁলোক ঘৰৰ আৰু বাহিৰৰ দায়িত্ব সমান গ্ৰহণ কৰিব পাৰে আৰু এওঁলোকৰ মুখত সদায় এটা সন্তুষ্টি ভাৱ থাকে, যাৰ দ্বাৰা পুৰুষসকল আকৰ্ষণ হোৱা দেখা যায়। ধন্যবাদ বন্ধু বান্ধৱীসকল, এয়া আছিল 4টা কাৰণ যাৰ বাবে আজিকালি ল'ৰাবোৰে বিবাহিত মহিলাৰ প্ৰতি বেছি আকৰ্ষিত হোৱা দেখা যায়। যদি ভিডিঅ'টো চাই ভাল লাগিল, নিশ্চয় বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব। যদি আপুনি এই চেনেলত নতুন আহিছে, এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে আমিবোৰ গাঁৱলীয়া চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো প্ৰেছ কৰি থৈ দিব, যিটো সম্পূৰ্ণ বিনামূলীয়া। পুনৰ ধন্যবাদ বন্ধুসকল, আজিলৈ